মৰিম নে নে ৰিলেশ্যনশ্বিপত আহিবা সেইটো কোৱা হাতীয়ে খাই বহুত পানী তুমি এজনী বম পানী সেইকাৰণে আনিলোঁ তোমাক টানি তোমালোকৰ ঘৰৰ মানুহে নলয় মানি তেতিয়া তোমাৰ চুনিখন যে বোকা লাগিছিল ন কিবা বোকাত পৰি পেলাই তেতিয়া মই ধুই দিছিলোঁ তোমাক চুনিখন লৈ যাই পেলাই তুমি যেতিয়াৰ পৰা এৰি দিছা ন তেতিয়াৰ পৰা একে মদ খোৱাৰ পৰা ষ্টাৰ্ট হৈ গৈছে মোৰ গম পাইছেনে নাই নমস্কাৰ মই শৰৎ আপোনালোকে চাই আছে শৰৎ খৰাই ইউটিউব চেনেল আকৌ পুনৰবাৰ আপোনালোকৰ মাজলৈ এটা প্ৰেংক কল লৈ আহিলোঁ চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো ব'লক প্ৰেংক কলটো লগাওঁ আৰু ভিডিঅ'টো চাব আৰু এনজয় কৰিব হেল্ল' অঁ চিনি পালা এতিয়া অঁ কি কৰিছা এতিয়া অঁ এনেই চিনি পাইছা বুলি কৈছোঁহে এনে কোন কোৱাচোন মোক মই ইমান দিন কথা পাতিলোঁ ইমান দিন চিনাকি হ'লোঁ কাপোৰ চাপোৰ তোমাক ধৰি দিছিলোঁ তুমি ফটোকে পাহৰি গৈছা ন অঁ তোমাৰ কাপোৰ ধৰি দিছিলোঁ এই তোমাৰ চুনি এখন যে কিবা বালি চালি লাগিছিলে বোকা চোকা লাগিছিল যে মই ধুই দিছিলোঁ ন কি কৈছে মই ধুই দিছিলোঁ তোমাৰ এই কিবা এই কলেজত যেতিয়া আহিছিলা ন তেতিয়া বোকা লাগিছিল যে কলেজত যেতিয়া আহিছিলা ন তেতিয়া তোমাৰ চুনিখন বোকা লাগিছিল যে তোমাক মই ধুই দিছিলোঁ ন चल झूठा কলেজত যেতিয়া আহিছিলা ন তুমি অঁ তেতিয়া তোমাৰ চুনিখন যে বোকা লাগিছিল ন কিবা বোকাত পৰি পেলাই তেতিয়া মই ধুই দিছিলোঁ তোমাক চুনিখন লৈ যাই পেলাই তেতিয়া তাৰপিছৰ পৰাইতো তুমি মোৰ ৰিলেশ্যনশ্বিপত আহিছিলা ন চিনি পোৱা নাই কি কোৱা তুমি মোৰ ৰিলেশ্যনশ্বিপত 3 মাহ আছিলা 3 মাহ কাল আছিলা আৰু তুমি যেতিয়াৰ পৰা এৰি দিছা ন তেতিয়াৰ পৰা একে মদ খোৱাৰ পৰা ষ্টাৰ্ট হৈ গৈছে মোৰ গম পাইছেনে নাই সেই প্ৰেংক কোনে প্ৰেংক কৰিব ৰে তোমাৰ ফ্ৰেণ্ড নহয় দিয়া তোমাৰ বয়ফ্ৰেণ্ড আছিলোঁ এতিয়া নাই এতিয়া নাছিলোঁ মানে কি 3 মাহ মানৰ আগতে আছিলোঁ নেকি পাহৰিলা আছিলোঁ আকৌ তুমি ইমান অঁ তুমি মোৰ লগত কথা পাতিছিলা আৰু তোমাৰ লগতো কথা পাতিছিলোঁ মই মোৰ নামটো ক'লে তুমি চিনি পাবা নেকি তোমাক নামটো নকওঁ তোমাক মই ডাইলগ এটা শুনাই দিম তুমি সেইটো ডাইলগটো শুনিলে তুমি মনত পেলাব পাৰিবা চাগে অঁ শুনা নহ'লে ডাইলগটো কি কয় হাতীয়ে খাই বহুত পানী হা হাতীয়ে খাই বহুত পানী তুমি এজনী বম পানী সেইকাৰণে আনিলোঁ তোমাক টানি তোমালোকৰ ঘৰৰ মানুহে নলয় মানি ঠিক আছে ফাৰ্ষ্ট টাইম শুনিছা নেকি 3 মাহৰ আগতে এইটো ডাইলগ দিছিলোঁ তোমাক ডাইৰেক্ট মানে কি যেতিয়া কলেজত আহিছিলা ন তেতিয়া তোমাক ফেচ টু ফেচ লগ কৰিছিলোঁ তেতিয়া দিছিলোঁ তোমাক পাতিছিলা আকৌ এনেই ফোনত নহয় ফেচ টু ফেচ কথা পাতিছিলা ফেচ টু ফেচ কথা পাতিছিলা ফোনত নহয় তোমাৰ নামটো কিবা আছিলে নামটো পাহৰি গৈছোঁ মই মানে কি এতিয়া মদ খোৱা বহুত ষ্টাৰ্ট কৰিলোঁ না তুমি যেতিয়াৰ পৰা এৰি দিছা ন এতিয়া পূৰা মদ কিয় শুনা তুমি যেতিয়া মোৰ লগত ৰিলেশ্যনশ্বিপত আছিলা ন তেতিয়া তুমি বহুত শুনাচোন
আৰে তোমাক ডাইলগটো দিলোঁ ন, তুমি ডাইলগটো চিনি নোপোৱা নেকি? ডাইলগটো দে এইটো ডাইলগ শুনাই নাই। তুমি তুমি শুনা শুনা, তুমি যেতিয়াৰ পৰা এৰি দিছা মই একে মদাহী হৈ গৈছোঁ দেই। তুমি 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 শুনা, তুমি অলপ তোমাক কিন্তু মই অলপ পিছত কিন্তু তোমাৰ কান্দি দিম আকৌ মই তোমাক। সঁচাকৈ কৈছোঁ, কান্দি দিম আকৌ। তুমি ইমান এনেকৈ ক'লে বেয়া লাগে ন, কাৰণ ইমান দিন ৰিলেশ্যনশ্বিপত থাকিলোঁ আৰু ঘচংকৈ এৰি দিছা ন তুমি। আগতে মই মদ অকণো আগত মই মদ বোলা বস্তুটো চিনিয়ে নাপাওঁ, ক'ত কি হয়। এতিয়াতো মদটো মই দেখিলে ওচৰলৈকে যাব মন যায়, কাৰণ কি হয় মানে তুমি এৰি দিছা ন। অঁ, পূৰা এক বটল তাকে ফোন কৰিলোঁ ন। তোমাৰ মদটো মানে কি এৰিম বুলি ভাবিছিলোঁ, মানে কি তোমাক ফোন কৰি কিনে অলপ কথা পাতি পেলাই অলপ মটিভেশ্যন, যদি মটিভেশ্যন হ'ব পাৰোঁ তেতিয়াহ'লে মই নাই খোলা, কিন্তু মানে কি মোৰ মনটো মটিভেশ্যন হ'বৰ কাৰণে তোমাক ফোন কৰিলোঁ। আৰে তুমি এনেকুৱা ক'লে কেনেকুৱা হ'ব, মই কান্দি দিম নি? নহ'লে আকৌ মই নহ'লে মই আজি মৰি যাম আকৌ নহ'লে। সঁচাকৈ কৈছোঁ, মই আজি একটা টাৰ্গেট লৈ আহিছোঁ আৰু লগত এক বটল মদ লৈ আহিছোঁ আৰু ঔষধ এটা লৈ আহিছোঁ। পুৰা ঠাইত মই ঔষধ লৈ আহিছোঁ, হয় যদি কোৱা ঠাইত মৰি যাম। কি কৰা? ভিডিঅ' কল কৰিবা? কি কৰিবা ভিডিঅ' কল কৰি? তুমি এনেকৈ চিনি নাপাওঁ বুলি ক'লে নহ'ব নহয়। ইমান দিন কি কৈছা? চ' গাইজ কাটি দিছে ভিডিঅ'টো। বেছি দীঘল নকৰোঁ আজি, আৰু অকণমান কথা পাতিম আৰু কথাটো ডাইৰেক্ট কৈ দিব লাগিব, কাৰণ ছোৱালীজনী মানে কি মাথাটো অলপ গৰম হৈ গৈছে বোলে। হেল্ল', ঔষধটো খামে নেকি কোৱা? খামেই কিন্তু এতিয়া মই। ময়ো তোমাক হাত জোৰ কৰিছোঁ, ভৰি চৰি চবতে ধৰিছোঁ, মই ভৰিত ধৰিছোঁ। তুমি মোৰ ৰিলেশ্যনশ্বিপত আহিবই লাগিব, নহ'লে মই বহুত মদ খাব পৰা হৈ গ'লোঁ, গম পাইছেনে নাই? মই বহুত মদাহী হৈ গৈছোঁ, মোৰ নিজকে লাজ লাগি গৈছে, মানে এনেকুৱা মদাহী হৈ গৈছোঁ মই, গম পাইছানে? হেল্ল', মানে কি মোৰ দুখ লাগিছে এতিয়া, কান্দোনে ওলাব আৰু বেছি দিন নাই আৰু, মানে কি বহুত দুখ লাগিছে। শুনা নম্বৰটো ব্লক কৰিবা, পিছত কৰিবা, কিন্তু এটা কথা কৈ লোৱা, তুমি মোৰ ৰিলেশ্যনশ্বিপত আহিবানে নহয় সেইটো কোৱা। এই এনেকুৱা হ'লে বেয়া লাগে দেই, মোৰ বহুত বেয়া লাগে। কিন্তু আৰু শুনা, মই কিন্তু তোমাক ডাইৰেক্ট টাৰ্গেট লৈ আহিছোঁ। মই এক বটল আৰু এটা সৰুকৈ এটা ঔষধ লৈ আহিছোঁ। কিন্তু সেই ঔষধটো যদি একবাৰ খাই দিওঁ নহয়, তেতিয়াহ'লে মোক লাইফতো দেখা নাপাবা আৰু। নাই, মই আজি কৰিমেই বুলি ভাবিছোঁ। কি মোৰ বেয়া লাগিছে, বহুত বেয়া লাগিছে। তুমি মোৰ ৰিলেশ্যনশ্বিপত আহিছিলা আৰু এনেকৈ কৰি দিলা, তুমি বহুত বেয়া লাগিছে। শুনা, মৰিম নে কোৱা? মৰিম নে ৰিলেশ্যনশ্বিপত আহিবা সেইটো কোৱা? মই সঁচাকৈ কৈছোঁ, তুমি কিন্তু বহুত মোক বহুত টেনশ্যন দিছা কিন্তু তুমি। বহুত টেনশ্যন দিছা তুমি, এনেকুৱা হ'লে নহ'ব। মই অলপ পিছত মৰি যাম, সঁচা কথা কৈছোঁ দে। তুমি ফোনটো কাটো, নহ'লে ফোনটো কাটো, মৰি যাম মই। ফোনটো কাটো, ঠিক আছে? ফোনটো কাটি দিছোঁ, নহ'লে মৰি যাম ডাইৰেক্ট কৈ দিছোঁ। হ'ব দে, বাই। চ' গাইজ, ফোনটো কৰে নে নকৰে চাম, আৰু যদি নকৰে তেতিয়াহ'লে মই নিজে ফোন কৰি পেলাই কৈ দিব লাগিব। ছোৱালীজনী বহুত নাৰ্ভাছ হৈ গৈছে। চ' গাইজ, কমেণ্ট কৰি জনাব, আৰু মাজে মাজে ভুলো হ'ব পাৰে, কাৰণ এনেকুৱা কৰি দিছোঁ এজনী অচিনাকি ছোৱালীৰ লগত। চ' তাৰ লগতে মানে কি ক্ষমা কৰি দিব। ফোনটো কৰে নে নকৰে চাওঁ অলপ সময়।
ফোন কৰিছে গাইজ ফোন কৰিছে ৰিচিভ কৰিম নে কৰিব লাগিব হেল্ল' হেল্ল' এক্সিপ খাই দিছোঁ কিন্তু মই আৰু এক্সিপ যদি খাবলগীয়া হয় নহয় ডাইৰেক্ট ডেট 100%ত মই 100%ত মই 1% খাই দিছোঁ আৰু যদি 90% খাব লাগে মই ডাইৰেক্ট ডেট ঠিক আছে মই মৰি যাব লাগেতো অঁ ঠিক আছে কিন্তু তুমি তোমাৰ দায়িত্ব হ'ব দেই মই মৰিলে ডাইৰেক্ট কৈ দিছোঁ হ'ব দিয়া ঠিক আছে তুমি মৰিব লাগে নে ৰিলেশ্যনশ্বিপত আহিবা সেইটো কোৱা মোৰ নামটো জানিবা নেকি মোৰ নামটো শৰৎ খৰাই হয় মৰিগাঁও গেৰুৱা হয় এতিয়া তোমাৰ লগত প্ৰেংক কল এটা কৰি আছিলোঁ বেয়া পাইছা নেকি এনেই মানে কি মোৰ কাৰণে মানে কি এটা চেনেল এটা আছে শৰৎ খৰাই বুলি আৰু এনেকৈ প্ৰেংক কল কৰোঁ আৰু তোমাৰ নম্বৰটো এই লগৰ এটা দিছিলে চ' প্ৰেংক কৰিবা বুলি চ' প্ৰেংক এটা কৰি দিলে কোনে দিলে নকওঁ কাৰণ তাইক সি গালি খাব ন সেইকাৰণে নকওঁ তুমি অংকু চিনি পোৱা নাই অংকু আছে ওচৰতে আছে বেয়া চেয়া নাপাবা হা প্ৰেংক এটা কৰিলোঁ আৰু চেনেলটো চাবা যদি টাইম পোৱা এনেই ভিডিঅ'টো আপলোড দিব পাৰিম নে নোৱাৰিম নাই তুমি বেয়াকৈ কোৱা নাই এনেই নাই তেনেকৈ বেয়াকৈ কোৱা নাই